ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন আপুনি যদি আত্মাৰ খোৰাকি বেছিকৈ দিয়ে তেতিয়াহ'লে আত্মা শক্তিশালী হৈ গৈ থাকিব আপুনি প্ৰপাৰ আনন্দৰ মুখী হৈ যাব পাৰিব আৰু তাৰ বিপৰীতে যদি মনৰ খোৰাক দিয়ে যি মন যায় তাকে কৰিছে তেতিয়াহ'লে আৰু আপুনি দলত ফচি গৈ থাকিব সংসাৰত এইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে যে আমাৰ মানুহবিলাকে প্ৰায়বিলাক যিহেতুকে শাস্ত্ৰৰ ওচৰ আমি নাচাপোঁ শাস্ত্ৰক কেৱল এখন ধৰ্মীয় গ্ৰন্থ বুলি আমি কৰি থৈ দিওঁ যে আমাক ইয়াৰ কোনো প্ৰয়োজন নাই এই কিবা অনুষ্ঠান হ'লে অকণমান একাধ্যায় পাঠ কৰি দিব লাগে কোনোবাই কৈছে কোনোবাই চোৱাওঁতে যে ল'ৰাটোৰ দিনকাল বেয়া ভাগৱত একাধ্যায় পাঠ কৰাই দিবি তেতিয়া পাঠ অকণ কৰাই দিয়ে কাৰোবাৰ ঘৰত অকণমান কিবা অমংগল হৈছে বোলে গজেন্দ্ৰ উপাখ্যান কীৰ্তনৰ পাঠ কৰাই দিবি সেয়াৰ কাৰণে ভাগৱত নাছিলে আপুনি যিয়ে অধ্যায় অধ্যয়ন নকৰক কিয় পাঠ নকৰক কিয় প্ৰত্যেকটো শব্দই কৃষ্ণময় কেৱল আপুনি বুজক কি আছে ভাগৱতত আৰু সেইমতে চলক আচৰণত আনিবলৈ চাওক ভাগৱতে কি কৈছে ইয়াত আমাৰ প্ৰথমতে স্বৰূপটো উদঙাই দিছে কি দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে আৰু নিদ্ৰাৰ স্ত্ৰী আলাপে ৰাত্ৰিৰো আয়ু হৰে কেৱল আমি বিষয় কথা পাতি মেলি ৰাতিটো তেনেকৈ পাৰ কৰাই দিছোঁ দিনত টকা পইচা ধন ধান কৰি চলাই দিছোঁ গতিকে ঈশ্বৰমুখী হ'বলৈ আমাৰ সময় নাইকিয়া হৈছে তাৰ কাৰণে আমি জীৱনটো বৃথাই কটাই আছোঁ সেইকাৰণে ইয়াত কৈছে মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ সিহেতু নেদেখে নৰে আপোনাৰ নাশ কেৱল মিছা বিষয়ত যিটো বস্তুত আপুনি আজি আনন্দ আছে বুলি ভাবিছে কাইলৈ সেই বস্তুটোৱে আপোনাক হয়তো কষ্টও দিব পাৰে কাৰণ তাত আনন্দ নায়েই আপোনাৰ মানসিক মাত্ৰ আপোনাৰ এটা ভাৱ মায়া যেনেকুৱা ৰছীডালত সাপ যেনেকৈ দৰ্শন পায় গতিকে য'ত আনন্দ নাই তাত আনন্দ বিচাৰি ফুৰিলে আমি নাপাওঁ তথাপিতো এই মিছা বিষয়তে আমি আশা কৰি পেলাই আনন্দৰ আশাত ধন টকা পইচা পুত্ৰ পৰিবাৰ ইয়াতে আমি ব্যস্ত হৈ আছোঁ এইকাৰণে ইয়াত কৈছে এতিয়া হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা সেইকাৰণে হেন জানি যাৰ ইচ্ছা কাৰ কাৰণে মুক্তি পাবৰ কাৰণে মুখ্যক মানুহৰ জনম সফল কৰিবৰ কাৰণে যাৰ ইচ্ছা আছে তেওঁলোকক কি কৰিবলৈ দিছে পৰীক্ষিত তেবে শুনিও কৃষ্ণ কথা তেওঁলোকে কৃষ্ণৰ কথা শ্ৰৱণ কৰক লীলাসমূহ যি যি অৱতাৰ ধাৰণ কৰি যি যি লীলা কৰি গ'ল এইখিনি শ্ৰৱণ কৰাৰ কথা আমাক কৈছে কি কৈছে ইয়াত দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত চিত্ত মানে মনৰ এটা পাৰ্ট ক'ত মনটো দিবলৈ কৈছে কৃষ্ণৰ কথাত আমাক 11টা ইন্দ্ৰিয় দিছে 5টা জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম 5টা কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী আৰু কৰ আৰু একাদশ ইন্দ্ৰিয় হিচাপে দিছে মন ভগৱানে কৈছে 10টা ইন্দ্ৰিয় তোৰ সংসাৰৰ কামত লগা ধন টকা পইচা পুত্ৰ পৰিবাৰ যি কৰ জ্ঞানেন্দ্ৰিয় 5টা কৰ্মেন্দ্ৰিয় 5টা তাত লগাই থ মোক মাত্ৰ এটা ইন্দ্ৰিয় দে তোৰ কোনটো কেৱল মন গীতাত অৰ্জুনক কৈছে মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসি সত্যম তে প্ৰতিজানে প্ৰিয়সীমে অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা মাধৱ পুৰুষে অনুবাদ কৰিছে ঘোষাত মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ কহিলো তোমাতো সত্যবাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ হে অৰ্জুন তোৰ মনটো কেৱল মোক দে মনটো দে আৰু আমি উল্টা কৰোঁ ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰোঁ নাম গাইছোঁ শ্ৰৱণ কৰিছোঁ কিবা কৰিছোঁ আৰু মনটো আমি বিষয়ত লগাই ফুৰিছোঁ সেইকাৰণে 45 মিনিট সময় নাম গোৱাৰ পাছতো প্ৰায়বিলাক ভকতৰ নামৰ প্ৰভাৱ নঘটে কিয় কাৰণ ইন্দ্ৰিয়ৰ দ্বাৰা নাম গাই আছে
কিন্তু মনটো ক'ৰবাত ঘূৰি ফুৰিছে, কোন কাৰ ঘৰলৈ কি হ'ল, মোৰ লগত কি হ'ল, অমুক কি হ'ল, কি কৰিছে কি নাই, মন ক'ৰবাত আছে। আৰু ইয়াত মই কেনেকৈ গাইছোঁ, মোলৈ কোনে চাইছে, মোৰ ভাঁজ ভঙতি অগ্ৰম, মনটো ক'ৰবাত ঘূৰি ফুৰিছে, ঈশ্বৰমুখী হোৱাই নাই। মন যেতিয়া ঈশ্বৰৰ চৰণত নিদিব, আপুনি বাহ্যিক ইন্দ্ৰিয়ৰ দ্বাৰা কাম কৰি কিটো পাব? এইটো কৰ্মকাণ্ড। সেইকাৰণে যিকণ সময় আপোনালোকে শ্ৰৱণ কৰে, কীৰ্তন কৰে, নাম গায়, যিয়ে নকৰক, চেষ্টা কৰিব যে মোৰ মনটো যাতে মই ঈশ্বৰত সমৰ্পণ কৰিব পাৰোঁ। বছ মেইন বস্তু তাত মনটো দিয়াৰ অভ্যাস কৰক, পৰম আনন্দ ইয়াত পাব। যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে, সিটো মনেহে কৰিব লাগে, সেই কৰাতৰো নাহি হানি, এতেকতে পদ্ম পানী তুষ্ট সন্ত দেৱতাৰো দেৱ। কেৱল মনেৰে সেৱা কৰাৰ কথা কৈছে ইয়াত। সেইকাৰণে এতিয়া কৈছে, দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰেখে পাদপদ্ম স্মৰিবে মনত। কৃষ্ণৰ চৰণ যুগল মনত স্মৰণ কৰক। আপুনি কৃষ্ণৰ ৰূপ যেনেকুৱাই ধাৰণ নকৰক কিয়, চৈতন্য মূৰ্তি আপুনি হৃদয়ত ধাৰণ কৰিব পাৰে। এইটোৱে সুবিধা ভক্তি মাৰ্গত। জড় মূৰ্তি এটাত আপুনি সেৱা কৰাতকৈ ভগৱান কৃষ্ণৰ চৈতন্য মূৰ্তি মনৰ ভিতৰত সৃষ্টি কৰক। আৰু ভগৱানে কৈছে যে বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ৰূপ হ'ব পাৰে। যদিও কৃষ্ণ এজনেই, আপুনি বেলেগ ধৰণে চিন্তা কৰিছে, আপুনি বেলেগ ধৰণে কৰিছে, মই বেলেগকৈ কৰিছোঁ, এখেতে ৰূপ বেলেগকৈ আনিছে, তেখেতৰ ৰূপ বেলেগ। ভগৱানে গীতাত কৈছে, যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম। ইমান সুবিধা দিছে আৰু কি দিব। চতুৰ্থ অধ্যায় 11 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোক যোনে যেনেকৈ চিন্তা কৰে, ময়ো তেওঁক তেনেকৈ চিন্তা কৰোঁ। সেইকাৰণে প্ৰভু ভগৱন্তৰ পাদযুগল, তেওঁৰ ৰূপ হৃদয়ত ধাৰণ কৰক, মুখেৰে কীৰ্তন কৰক, কাণেৰে শ্ৰৱণ কৰক, আৰু মনৰ দ্বাৰা তেওঁৰ ৰূপটো হৃদয়ত ধাৰণ কৰিবলৈ চাওক। পৰম আনন্দ লাভ কৰিব পাৰিব কম দিনৰ ভিতৰত। ইয়াত এতিয়া কৈছে,